কোনে নাটক করছি তাক মই খাই পেলাম স্যার মই এবার নাটক করা নাই এরকম মত খাইছো হম নকরবা তুমি মই একলা নাজানো মোক কিস্তি কেইটা দিয়ক মই যাওঁ আচলতে আমাৰে ভুলে বাইদেউ এনা আন মানুহক লোনে দিবা নাগে তোৰ হ'ব আৰু এটা কথা ভৱিষ্যতে বাইদেউক তেতলিৰ তলত মুঠিয়া নেদব নহ'লে আৰু ভূতে ধৰব কি নাটক একলা মানুহ আও আপনার আৰু ভৰিত কি হ'ল এ স্যার কি কম আপনার কিস্তির পয়সাটো দিবা যাওঁতে রাস্তাতে সাইকেলের পাই পড়ি মোর এই অবস্থা এবার তো মোক বিশ্বাস করো আপনি ভিতরে আহকচোন আহক ইবাৰ বা আৰু কি নাটক কৰে এৰি বিহু আহি পালাকে ভাগিনাতক কাপোৰ দিবা লাগিছিল দিবতো লাগছিলে ৰবা কিন্তু কি কৰো পইচাই দেখোন নাই কবাৰ পৰা অলপমান ধাৰত নলিকা তুমি যেনকে কৈছ কোনোবা জানো মোক পইচা দেউতাকে ৰখি আছে হলি ধানে 2 মোন মান বিক্ৰী কৰি নেদেকা ধানে আছে 4 মোন তাৰ 2 মোন বিক্ৰী কৰিলি খাবা কি ইটোও নকৰে সিটোও নকৰে তে কৰিব কি বিহু বুলি ময়ো একযোৰ কাপোৰ ল'বা খুজিছিলো এনেইতো নলয়ে এ হ'ব দিয়া ইমান দুখ কৰিব নালাগে আৰু আমাৰ দৰে দুখীয়া মানুহ কোনো ধাৰে নেদে পইচা বুজছ এটা কামেই কৰো দিয়া কি কাম আশীৰ্বাদ দিম কবাৰাই পইচা লোন লওঁ দিয়া ল'বা পাৰি কিন্তু তাতে বোলে আৰু গ্ৰুপ লাগে হে হয় নেকি তে আমাৰ কাষৰ মানুহ হ'ব পাৰে কোনবাই বেছো কাবাক দিয়ক মই সুধিম দিয়ক তে তুমি বেছি দেৰি কৰিব নালাগে যাওক এই পূজা বাইদেউহঁতক সুধি আগে যাওক আপনি কি ঘৰত ঘুমে বহি খাম বুলি ভাবছি নাকি আরে মই কি করবা লাগে কি করবা লাগে আপনি এটা মস্ত গায়রা মাহত 7 দিন 8 দিন দোকান খুলে বাকি কেদিন ঘুমে থাকে তুমি নাচনাকে এনে বকি লাগছিবা দা দোকানত কাস্টমারে নাই তাতে যাই এনে বহি থাকলে কি হব সেখানে ঘৰত ঘুমে থাকো সদায় সদায় দোকান খাব নাৰাখলি কোন কাস্টমাৰ আহিব সেইকাৰণে কাস্টমাৰ না আহিছি হ'ব দা মনমন থাকা মই আছো কিবা টেনশনত টেনশন কি টেনশন মহাজনৰ পাই 10,000 টাকা লৈছিলো পৰহি দিয়া কথা এতিয়া ক'ৰ পাই দিম তাকে ভাবি আছো কিয় লৈছিল আপুনি লাজ নাপাওঁ সুধবা যোৱা মাহত যে খানাৰ খনাজল লৈছ ক'ৰ পাই লৈছিলা পইচা নাই বুলি কোৱাৰ পিছতো মুখখানত লৈ বহি আছিলা দেখোন হ'ব দিয়ক চান্স পাই গাড়ী বেৰবা নালগে কোনে লাজ পায় মই দেও এখন সাধাৰণ দোকান চাকৰি কৰাৰ লেভেল দে ও বাইদেউ আপুনি যদি ল'বা পাৰে তুমি ভাল টাইমতে আহিছ আমাক অলপমান পইচাৰ প্ৰয়োজন হৈ আছে লমেই দা তে ঠিক আছে মই ছাৰটোক ফোন কৰি কিনে আহিবা দিম পাৰলি আজি আহিবা দা হ'ব দিয়ক মই ফোন কৰি কিনে ক'ম আপোনালোকৰ কামটো হৈ গেল কালি গধূলি মানে একাউণ্টত পইচাটো সোমাই যাব ঠিক আছে ছাৰ কিস্তি কেইটা কিন্তু সময়মতে দিব দক আহি কেনে যাতে ঘৰত ৰখি থাকিব নালাগে আমি টাইমতে দিম আপুনি চিন্তাই কৰিব নালগে লট টাইমততো চবে সেনকে কয় কিন্তু কিস্তি দিয়াৰ টাইমতে 12 বাজে দে আপোনালোকে যেতিয়া সময়মতে কিস্তি নেদে আমি পকেটৰ পাই ভৰি মৰিব লাগে ছাৰ আমি টাইমতে দিম দিয়ক আপোনালোকে চিন্তাই কৰিবা নাকি দক দক মই যাওঁ দক এতিয়া বাপ্পা ঐ বহুত দিনৰ সপোন এটা পূৰণ হ'ব দে কি হে বাইদেউ হে বহুত দিনৰ পৰা ভাবি আছিলো এইবাৰ বিহুত মুগাৰ চাইড একযোৰ ল'ম বুলি তুমি কি ল'বানো মই এনেই চিম্পুল চাই একযোৰ ল'ম দিয়ক ভাগিনাটোক চলা কিনি দিম বাকীখিনি এওক দিম বেপাৰ কৰিবা নহ'লে কিস্তি কিনকে মাৰিম হে আমাৰ এখেতে যোগাৰ কৰিব 2 দিন দোকান খুলিলে কিস্তিৰ পইচা হৈ যাব দিয়ক তে মই যাই থাকো দিয়ক বাইদেউ পূজা বাইদেউ নাহে না কি আজি ইমান দেৰি লাগে না মই ৰাতিপুৱাই কৈছো কিস্তি নিবা আহিব বুলি কিয় বা নাহিল আপুনি ফোন কৰকচোন মই একলাখানে বৰ জ্বালা যন্ত্ৰণা পাওঁ লোনটো লট টাইমত হ'লে কি ডাঙৰ ডাঙৰ কথা কিন্তু এতিয়ালৈকে পইচা দিবাই আহিব নাই আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে আজি যে আৰু পইচা দিবা আহিব আশা দেখা নাই মই হয় বেলেগ ফালে কালেকশ্যনতো যাব লাগে এনকে আৰু ৰখি থাকিব পাৰি না মানুহ পাৰে যদি ছাৰ আপুনি তাই ঘৰক লাগি নাজিকা
আমাৰো ৰখি থাকিলে ইনকে দেৰি হয় ভাত বনাবা লাগে বাকীগিলাকতো গেলাকে সেইটোৱে কৰিব লাগিব পইচা কেইটা নেনেকা গেলিতো মোৰ পকেটৰ পৰাই ভৰি মাৰিব লাগিব কি যে হ'ব মানুহবিলাকৰ লগত লট টাইমত কি বঢ়িয়াকে ল'ব ডেট টাইমত হ'লি আকৌ নাই বাইদেউ যাওঁ দিয়ক মই আজি নাইলে ভাল আছিল বাইদেউ বাইদেউ আহিলে ছাৰ আহক আহক মানে কিস্তিটো দেখোন দিবা জনাই ছাৰ আপোনাক কি ক'ম আপোনাক এটা বস্তু দেখাই আছো আপুনি অলপ বহকচোন বহক কি বেয়া নাটক কৰে আৰু পাগলা আছে নেকি আপুনি কোনখন ভৰি দি বলছি হেই আও আপোনাৰ আৰু ভৰিত কি হ'ল ছাৰ কি কম আপোনাক কিস্তিৰ পইচাটো দিবা যাওঁতে ৰাস্তাতে চাইকেলৰ পৰাই পৰি মোৰ এই অৱস্থা কেইটামান মানুহ মেডিকেলত লৈ গেল এক্সৰাই কৰবা দিলাক এক্সৰাই কৰবাৰ ধৰা পৰিল হাৰাডাল বোলে ফাটছি যিখিনি পইচা আছিল গোটেই মেডিকেলতে খৰচ হ'ল এতিয়া কি কৰিব মোকতো কিস্তিটো দিবাই লাগিব ছাৰ ইবাৰ কাৰণে ৰেহাই দিয়কে 10 দিন পিছত মেডিকেলত আৰু নিবা দিছি সেই বস্তুটো কেনেকে যোগাৰ কৰো সেইটোৱে ভাবি পোৱা নাই বুজা মোৰ মাথাটো ঘূৰা লাগছি হেৰি অলপমান ধৈৰ্য ধৰকচোন এনে নকৰব দক হ'ব দক কিবাৰৰ কাৰণে মই মিলম কিবাকে আবাৰ দুটা কিস্তি একেলগে দিবা লাগিব কিন্তু মই এতিয়া যাওঁ দক বাপৰে বাপ ইবাৰ কিবাকে বাচলো দে অহাবাৰ কি কৰবা হেৰি কে চিন্তা কৰছি আবাৰ কিবা এটা কৰিম নহয় কিয় লমকে দিওঁ কি হ'ল মই দে কওঁ তোৰ বোলে ভৰি হাৰা পাতিছিলে তই মাথাৰে বেণ্ডেজ লগাই আছা কি হ'ল ভাল হ'ল নাকি কোনে কৈছে তোক আমাৰ এই ছাৰক ফোন মাৰছিল ছাৰে কৈছি বোলে মই এইগিলাখান নাটক কৰছিলো কিস্তি দিবা মোৰ হাতত 1 টকাও নাছিল সেইকাৰণে এই নাটকখন কৰি পঠাই দিলো নাপাই দেই তই গোটাই পূৰ্ণ কৰি পেলাই ভাল কামডাল কৰছা যা কিন্তু কিস্তিটো নিদিলে উঠাই নাম নলে সেইকাৰণে এই নাটকখন কৰলো চাবি আৰু পিছে কতে কোনোবা দিনা সঁচা হৈ থাকবো আৰু তোৰ তাতে এনে পইচা নিবা নাছিল নহয় তই লোন লৈছা কাৰণে কিস্তি নিবা আছিলেন দে লংকে তই ইয়াতে মোক জ্ঞান দিবা নালাগে যা মই বাগাত দিবা লাগে কি ফাল্টু মানুহ ই বাইদেউ বাইদেউ ছাৰ আহিছি আহক আও আপোনাৰ আৰু কি হ'ল কিস্তি কেইটা দিবা কিয় জনাই কি কম ছাৰ আপুনি ভিতৰলৈকে আহকচোন চাই আহক একবাৰ এই একলা চাৰিকবাৰ মোৰ সময় নাই এতিয়া কিস্তি জমা লাগিল হিচাপ আছে না যোৱাবাৰো আপুনি মিছা কথা কৈছি কিস্তি দিবা হাজিৰিকেইটা কৈছি নহয় মোক ছাৰ যোৱাবাৰো কথা বেলেগ আছিল বাদ দিয়ক ইবাৰতো মোক বিশ্বাস কৰক আপুনি ভিতৰত আহকচোন আহক ইবাৰ বা আৰু কি নাটক কৰে ছাৰ আজি 10 দিন ধৰি দোকান খুলবাই পাৰা নাই কিবা বোলে উপেৰা লাগছি ইমান মজা লগালো ইমান পইচা খৰচ কৰিলো ভোটটো খেদবাই পাৰলাই জানে না আপোনালোকৰ সদায় কি নাটক হৈ থাকে কোনে নাটক করছি তাক মই খাই পেলাম ছাৰ মই এইবাৰ নাটক কৰা নাই এই বহুত খাইছো খং নকৰবা তুমি মই একলা নাজানো মোক কিস্তি কেইটা দিয়ক মই যাওঁ তার দম দিয়েছা তোর মাঝে কম দেখছি না ছাৰ কেনে কৰে কিবা লোনত টকা কেইটা এই ভোটৰ নামতেই গেল সিদিনাখন আমি কিস্তি দিবাই যাই আছিলো তই টেপলিৰ তলত মুঠি ফালে এই অৱস্থা হৈছে আপুনি কিন্তু সাৱধান টেপলিৰ তলত মুঠিব এই আপোনালোকৰ নাটকে শেষ নহয় যাওঁ মই গেছি দিয়া নাটক বন্ধ কৰা এবাৰ বাচলো দেছো নেক্সট বাৰ কি কৰবা হেই নেক্সট বাৰ আৰু লেখাবা যাম 7 দিন মান নাও ছাৰ এই দমতে চাহ খাই গেছি 10 দিনৰ আগতে কেনেকে উঠি ধৰলা কি এই ইবাৰো মোক বুৰ্বক বনালা আচলতে ছাৰ নন্দ পইচাত বহুত লেতেৰা
সি বহুতো পইচা দিবা আছে তাৰ পৰাই সহজে পইচা ল'ব নোৱাৰে হয় নেকি ময়ো তাক সুধাই এৰাত নাই সি যিখন নাটক ৰচিছি ময়ো সেনাই কৰিম সি হুদু দেখছি ফান দেখা নাই এইবাৰ তাক ফাণ্ডত ফাঁচেহে এৰিম দক যাওঁ দক মই অ বাইদেউ ইটো নন্দদাৰ ঘৰ নেকি অ হয় কিবা সকাম আছিল নেকি চৰকাৰৰ ফালৰ পৰা এটা সাহায্য আহিছিল আপোনালোকৰ নামত আৰু 3 লাখ টকাৰ 3 লাখ টকা কিন্তু এটা কণ্ডিশ্যন আছে কণ্ডিশ্যন কি কণ্ডিশ্যন আপোনালোকৰ নামত একো লোন থাকিব নালাগিব আৰু যদি আছে ক্লিয়াৰ থাকিব লাগিব বাইদেউ আশীৰ্বাদত এটা আছে লেনদেনটো কেনে ভালা বাইদেউ চবতকে আমি প্ৰথমতে দেওঁ হয় নেকি তে আপোনালোকৰ ডকুমেণ্টছখিনি দিয়কচোন হয় বাইদেউ ভিতৰত নেকি আহকচোন অ' বাইদেউ আমি 1 টকাও ঘূৰাই দিব নালাগেতো নালগে 1 টকাও ঘূৰাই দিব নালাগে অ বাইদেউ বাইদেউ আপুনি বহকচোন মই আহি আছো তুমি কথা পাতা অলপ এই মাছ বেপাৰীটো বহুত বেয়া টাইমত আহে হা মাছ নালগিলেও বাকী হ'লেও দি থৈ যায় অ বাইদেউ গোটেই এৰা দিলাক না নাই অ ভাল হৈছি আমাৰ ঘৰত আজি কোনো নাই ৰ'ব মই ক'ৰবাত যাবা ওলছো হেৰি আপোনাক টোটেল পইচা মই কিমান দিব লাগিব নো আপুনি 8 মাহৰ কিস্তি দিবা আছে 7 মাহত নহয় মই গোটেইখিনি পইচা উঠি দিবা ওলছো কিমান হৈছে হিচাপ কৰকচোন গোটাইখিনি দিব অ আপনি মোক 35,800 দিলি আপনার গোটাই মৰি যাব হয় নেকি হেৰি কৰকচোন স্কেনাৰখন দিয়কচোন মোক মই জিপে কৰি দিয়ক দিছোঁ দিয়ক দিয়ক আপুনি যাওক তে মই যাওঁ অ ৰ'ব মই লগৰটো লৈ যাওঁ ৰ'ব লগৰ কোনে আহিছে হে কায়ো অহা নাই ধু বাইদেউ এটা অহা নাই 3 লাখৰ স্কিম এটা লৈ সেইটো মোৰ মেনেজাৰ নি আমি যেতিয়া কিস্তি গিলা নিবা নোৱাৰো আমাক কেং উঠে সেইকাৰণে আমি দুই এইবাৰ প্লেন বনাই আছো আপুনি যিখন নাটক কৰিছিল সেইখন নাটক আমিও কৰিলো কেনা লাগছি এতিয়া কি অ বাইদেউ অ মোৰ কাম হৈছে আহক তাতে আৰু স্কিম দি বহি দেখতে নালাগে আহক বাইদেউ লোন লৈ যদি কিস্তি মাৰিব নোৱাৰে লোন ল'বাই নালাগে অ' ছাৰ আপোনাক যে মই পইচাটো দিলো এইটো মই কোটত আনছো জানে না মোক ঘূৰাই দিয়ক কি আপনি যিটো কাম করছি আপনি লোন পাওয়ার যোগ্যই নহয় আর 7 মাহ যে কিস্তি নাই এই কিস্তি গিলা মই ফুটো টানি দিছো আপনি কি মই লাখ টাকা দৰমহা পাব বুলি ভাবে নেকি আপুনি বুলি নহয় আৰু কেইজনমান আছে কিস্তি নিবা আহিলে ঘৰত তালা মাৰি আলহী খাবা যায় আপনি যিটো কাম করছি আপনি আর আমার তাতে কোনো দিনে লোন নাপে আপনি পয়সা দিমেন লেত্রা আপনি অবশ্য নিলেজ অ গজেল আমাৰ বলা ইগলাহান মানুহ ইগলাহান কথা কৈ একো লাভ নাই আৰু আপোনালোকে কোনোদিন আমাৰ পৰা লোন নাপায় আসলতে আমাৰে ভুলে বাইদেউ এনা আন মানুহ লোনে দিবা নাগে অ ৰ'ব আৰু এটা কথা ভৱিষ্যতে বাইদেউ তেতলিৰ তলত মুটপা নেদব নহ'লে আৰু ভূতে ধৰব ই নাপাব এগলা মানুহ সেই চাল্লাহ অয়ো ভাল লাগিল সহায়ো ভাল লাগিল থেই